আপোনালোকে চালে বহুত চালে মোৰ বহুত ভাগৰ লাগিছে আমাৰ চিন্তুটো বহুত ভাগৰ লাগিছে তেওঁ খোজ কাঢ়িব পৰা নাই দেখাই পাইছে তো অলপ আমি ৰেষ্ট লৈছোঁ অলপ কিবা গোপন কথা পাতো সঁচাকৈ কৈছোঁ আপোনালোকক যে বহুত দিন হ'ল খোজ কঢ়া নাই তেনেকুৱা সেইটো কাৰণে আজি যিমানখিনি ঘূৰিছোঁ প্ৰায় আপোনাৰ 3 কিলোমিটাৰ হ'ল খোজকাঢ়ি ফুৰিছোঁ চিৰিয়াখানাৰ গোটেইখিনি ঘূৰিছোঁ তো সেই ভাগৰ লাগিছে এতিয়া অলপ ৰেষ্ট ল'ম বুলি ভাবিছোঁ তো আমি যি দেখা পাইছোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ পাৰিছোঁ নে নোৱাৰিছোঁ তো যদি দেখা পোৱা নাই মোক ক্ষমা কৰিব যিমান পাৰে আপোনালোকক মই চেষ্টা কৰি আছোঁ দেখুৱাবলৈ তো অলপ আমি ৰেষ্ট লওঁ তো অলপ কিবা কিবি মনে মনে গোপন কথা পাতোঁ তো আমাৰ এতিয়া ভাগৰ মাৰি হৈ গৈছে মানে কিবা গোপন কথা পাতি হৈ গ'ল মোৰ সংগী বন্ধু এয়া তেওঁ হোৱা নাই বোলে তথাপিও আমাৰ হাতত সময়ো কম আৰু বহুত চাব লগা আছে আপোনালোকক দেখুৱাব লগা আছে তো বলক আমি আৰু যাওঁ যাত্ৰা আৰম্ভ কৰোঁ তো আপোনালোকে চাগে শগুন হ'ব তো আগুৱাই গৈ আছোঁ আমি আগুৱাই গৈ আছোঁ তো কি দেখা পাওঁ অলপ কিবা চাউণ্ড কৰা দেখা পাইছিলোঁ তো আগুৱাই গৈ আছোঁ আমি গৈ আছোঁ তো আছে আমাৰ ইয়াত সিংহ তো আচল চাব লগা বস্তুটো এই যে শুই আছে এটাই নেকি এটা সিংহ শুই আছে কোনজন সেই যে সেইজনে তো এটাই সিংহ দেখা পাইছোঁ আমি দেখা পোৱা নাই বৰ্তমানলৈকে দেখাইছোঁ না ভাই সেই বোলে দেখাই নাপায় সিংহ আকৌ গৈ আছোঁ সিংহটো ভালকৈ দেখা নাপালোঁ এটাই দেখা পালোঁ তো গৈ আছোঁ আগত বাকী আছে তো গৈ আছে কিবা গৈ আছোঁ আমি ইফালে যাম এতিয়া তো এইফালে কি আছে চাওঁ হয় তো এইফালে এইটো কিবা আছে তো উট পক্ষী এইটো দেখা পাইছে আপোনালোকে উট পক্ষী ধুনীয়া উট পক্ষী জীৱন প্ৰায় ওচৰত উট পক্ষী হয় এইটো তো আমি গৈ আছোঁ এজটা উট পক্ষী পাছে গৈ আছোঁ এই যে উট পক্ষী ধুনীয়াকৈ খোজকাঢ়ি গৈ আছে এইফালে যাওঁ এইফালে বাকী আছে ৰেকৰ্ড হৈ আছে কিন্তু লগা জলদি লগা নমস্কাৰ বন্ধুসকল নতুন অসম ইউটিউব চেনেলৰ পৰা আমি ইউটিউব চেনেলটোৱে স্বাগতম জনাইছোঁ পুনৰ তো এতিয়া আমি আছোঁ চিৰিয়াখানাৰ মাজভাগত একচুৱেলি ক'বলৈ গ'লে তো এইফালে কি আছে এইফালে আছে বান্দৰ সৰু বান্দৰ তো আমি গৈ আছোঁ এইটো বান্দৰ চাবৰ কাৰণে এই ধুনীয়া সৰু বান্দৰ আছে তো দেখা পাইছে এইবিলাক বান্দৰ মাকে লৈ গৈছে বান্দৰটো পোৱালিটো মানে
তো এইফালে যাওঁ আমি, এইফালে বাকী আছে এখন কিবা পাৰ্ক আছে নেকি, আকৌ দেখা পাইছোঁ আমি হৰিণ। তো হৰিণ দেখা পাম চাগে, এইফালে আমি গৈ আছোঁ হৰিণ। তো ডাঙৰ ডাঙৰ হৰিণ আছে, আমি চাম এইফালে এতিয়া হৰিণ। তো হৰিণ দেখা পাইছেনে নাই মই গম পোৱা নাই, মই দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। তো আমি চেষ্টা কৰি বান্দৰবোৰ দেখাবলৈ লাগিব। দেখা পাইছে আপোনালোকে হৰিণবোৰ ধুনীয়াকৈ ঘাঁহ খাই আছে। বান্দৰ কৰি যিমানটো ওচৰত দেখা পাম কি গম পালে আমালে, তো আমাক বান্দৰে খাব বিচাৰিছিলে, তো আমি পলাব লগা হ'ল। তো আমাক বান্দৰে লৰাইছিলে কামুৰিব বিচাৰিছিলে। তো আমি তাৰ পৰা আঁতৰি আহিলোঁ, সেইকাৰণে অলপ ভয় লাগিল। তো আমি গৈ আছোঁ এইফালে। লাইফত ফাৰ্ষ্ট টাইমটো এনেকুৱা হৈছিলে, মোক কেতিয়াবা বান্দৰে লৰাই পোৱা নাছিলে বা হেৰি পোৱা নাছিলে। তো আমি গৈ আছোঁ আকৌ হৰিণ চাবৰ কাৰণে। এই দেখিছে আপোনালোকে প্ৰেম প্ৰীতি চলি আছে এইফালে। আমি এতিয়া হৰিণ চাব গৈ আছোঁ। তো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোক হৰিণটো। আমিতো ওপৰৰ পৰা দেখাব চেষ্টা কৰিম হৰিণ তললৈ। তো আছে হৰিণ, তো যিমান পাৰোঁ ওচৰত যায় চেষ্টা কৰিছে। তো আপোনালোকে দেখাইছে হৰিণ এইবিলাক ধুনীয়াকৈ। তো এইটো দূৰৰ পৰা খাইছে অলপ গৰম। হা তো আমাৰ চিনটো ভাগৰ লাগি গৈছে, তো অলপ ৰেষ্ট ল'ব বিচাৰিছে। তো অলপ ৰেষ্ট লৈছে তেওঁ। কসমছে কৈছোঁ, বহুত দিন হ'ল তেনেকৈ খোজ কঢ়া নাই। তো আজিকালি বেছিকেলি গাড়ীতে ঘূৰা হয়, বেছিকেলি সদায় দিন। চানডে থাকোঁ যদিও ঘৰতে থাকোঁ বহি, ওলাই নাহোঁ। আজি মই ইমান খোজ কাঢ়িছোঁ যে গোটেই স্পৰ্টটো যিমান ডাঙৰ ইমান ঘূৰিছোঁ, তো ভাগৰ লাগি গৈছে অভিয়াছলি। এতিয়া অলপ ৰেষ্ট ল'ব লাগিছিলে, কিন্তু মোক তৰুণে সেইটো টাইম দিয়া নাই মোক সেইটো। তো অলপ ৰেষ্ট ল'ম বুলি ভাবিছোঁ। তো আপোনালোকে চাই আছে এতিয়া, এইটো কি বুলি কয়, হৰিণ। হৰিণ নহয় জানো? হৰিণে একেটা কিবা নাম হয়। এইফালে কি আছে তো হৰিণ দেখা পাইছে, এয়া হৰিণ আৰু পাইছোঁ এইফালে। তো আমাৰ চিনটো বহুত ভাগৰ লাগিছে, তো খোজ কাঢ়িব পৰা নাই। ভাগৰ লাগিছে, বহুত দিন খোজ কঢ়া নাই, তো আজি ভাগৰি পৰিছোঁ। তো আমি গৈ আছোঁ অলপ আগুৱাই, ইয়াতো কিবা আছে চাওঁ। তো আমি গাই গৈছোঁ নলী গাই। তো আপোনালোকে দেখা পাব এইটো নলী গাই। তো আছেনে নে চাওঁচোন, নলী গাই আছেনে দেখা থকাৰ দৰে পাইছোঁ। তো দেখা পাইছোঁ নলী গাই, যিমান পাৰে ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰি আছোঁ। ডাঙৰ ডাঙৰ কি বা এই নলী গাই, ঘোঁৰাৰ দৰে হয়। দেখা পাইছে নলী গাই, এয়া এইটো হ'ল পোৱালি। ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক নলী গাই। তো দেখা পাইছে নলী গাই, সেইফালেও এটা আছে।